হেল্ল' বন্ধুসকল, আপোনালোক কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। আজিৰ ভিডিঅ'টো হ'ল EPSON L805 Pinter-ক লৈ। আপোনালোকে থাম্বনেইলত দেখা পাইছে, এই EPSON L805 Pinter-দি আমি পান কাৰ্ড, ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড আৰু শ্ৰমিক কাৰ্ড যিমানবোৰ কাৰ্ড আছে আমি PPC কাৰ্ড বনাব পাৰি। আপোনালোকে দেখিবলৈ পাইছে প্ৰিণ্টাৰটো। এতিয়া কথা হ'ল প্ৰিণ্টাৰটো এতিয়া বৰ্তমান প্ৰাইচ যিটো আছে এইটো কমি আহিছে। কিমান টকা কমি আহিছে মই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে এইটো অনলাইন ল'ব পাৰে বা অফলাইনতো আপোনালোকে ল'ব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো প্ৰিণ্টাৰটো এইটো EPSON L805। বৰ্তমান প্ৰিণ্টাৰটোৰ ৰেট বহুতো কমি আহিছে। আপোনালোকে দেখিব পাইছে যে এইটো প্ৰিণ্টাৰ আমি ইয়াত PVC কাৰ্ড বনাব পাৰোঁ। পেন কাৰ্ড, ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিবোৰ কাৰ্ড আছে আৰু PVC কাৰ্ড বনাব পাৰি। বৰ্তমান প্ৰিণ্টাৰটোৰ দাম হৈছে, বৰ্তমান আপোনালোকে জানেনে নাই, বৰ্তমান দাম হৈছে 22,000 চামথিং টকা আৰু 22,689 টকা আপোনালোকে দেখিবলৈ পাইছে। বহুতো দাম কমাই দিছে। আপোনালোকে যদি অনলাইনৰ মাধ্যমত নাই আৰু আপোনালোকে 10% ডিছকাউণ্ট পাব। আপোনালোকৰ 21,000 টকামান পৰি যাব। আপোনালোকে সোনকালে লওক, আপোনাৰ যদি কম্পিউটাৰৰ দোকান আছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।